Hello friends, কি খবৰ ভালে আছে নিশ্চয় সকলোৱে ওয়েলকাম ব্যাক টু মাই চ্যানেল বাস্তৱ ব্লগছ বহুত দিনৰ পৰা ব্লগছ দিব পৰা নাছিলো বাট আজি সানডে হয় সেইকাৰণে আজি ভাবিলো আজি ব্লগ এটা দিওঁ আৰু আজি আমাৰ ভাগিনৰ অন্নপ্ৰাশন হয় তা ইয়াত আছে সেইকাৰণে ইয়াতে পাতিব অন্নপ্ৰাশন আৰু গতিকে আজি ব্লগটো আৰম্ভ কৰিলো বহুত দিনৰ পৰা ব্লগ দিব পৰা নাছিলো একচুয়ালি কলেজ গৈ আছিলো সেইকাৰণে ব্লগ দিব পৰা নাছিলো আৰু আজি বন্ধৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলো আৰু আপোনালোকে হয়তো কিছুমানে নটিচ কৰিছে আৰু কিছুমানে হয়তো নাই কৰা বাট কৈ দিওঁ যে মোৰ চেনেলটোৰ নাম মই সলাই দিলো এনজয় উইথ বাস্তৱ সন্দিকৈ আছিলে আগতে বহুত বেলেগ একো কাৰণ নাই বাট বহুত দীঘল কাৰণে নামটো আৰু মানুহবোৰে সাৰ্চ কৰিবলৈ অলপ দিগদাৰ পায় সেইকাৰণে মই ব্লগটো চেনেলটোৰ নাম বাস্তৱ ব্লগছ কৰি দিলো আৰু ইয়া আজিৰ ব্লগছটো তেতিয়ালৈ ষ্টাৰ্ট কৰোঁ আৰু বৰ্তমান ব্লগ বতাহৰ ফালে যাওঁ ফ্ৰেণ্ড এতিয়া আছোঁ মই বৰ্তাৰ ঘৰত আৰু আজি এই পোৱালিটো ভাগৰ অন্নপ্ৰাশন পোৱালি লেহাই কৈ দিয়া আৰু বোলে মা এইবিলাক আমাৰ মামা মাতাজী এইবিলাক আমাৰ ভাগিন হাই হাই কৈ দিয়া এইফালে আমাৰ ঘৰৰ মানুহখিনি বহি আছে অ খুই এইফালে চাই দিয়ক অ খুই এইফালে চাই দিয়ক বনাই আছে ভাত এইফালে আমাৰ আজি ৰান্ধনি এইফালে দাই চাই দিয়ক কলম চুলে হেৰি বহি কিবা এটা উলিয়াই ৰাখিব কোনটো লাগে ভালেই হলে মাটি দিয়ক এনেকৈ কোঠা কৰি মাটি দিয়ক চাবলৈ দিয়ক কি চুলে সি চৌকি আকৌ কি চুলে চৌকি আকৌ
আছিল আজিৰ ব্লগটো আৰু মানে অন্নপ্ৰাশন চেলিব্ৰেশ্যন কৰিছে তাকে আপোনালোকৰ আগত দেখুৱালোঁ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ তথাপিতো যিখিনি দেখুৱাব পাৰিছোঁ আপোনালোকক দেখুৱালোঁ আৰু গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা কথা কওঁ বহুতে ভিডিঅ'টো চাই কিন্তু ভিডিঅ'টো কেনে পালে নজনায় আৰু লাইক শ্বেয়াৰ একো নকৰে তো গতিকে তেওঁলোকক কৈছোঁ প্লিজ লাইক এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আৰু কমেণ্ট কৰিব কেনেকুৱা পালে যাতে মই আৰু ধুনীয়া ধুনীয়া ব্লগ বনাব পাৰোঁ ভিডিঅ' বনাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ লাইক শ্বেয়াৰ প্লিজ কৰি দিব আকৌ এটা ব্লগত লগ পাম আপোনালোকক আৰু পূজাত বহুত নতুন নতুন ব্লগ আহি থাকিব সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাই বাই টেক কেয়াৰ